হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজি দেখামগৈ আপোনালোকৰ ডুমডুমাৰ ৰাতি বিহু। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰেছৰ সন্মুখত বজাৰ বহে। ব'লকচোন আজি বজাৰখনকে চাওঁগৈ। তাৰ পৰা আমি ৰাতি বিহুলৈ যাম। দিনৰ ভাগতে যাম, ৰাতিও আছে। দিনৰ ভাগত ইমান এটা ভাল নালাগে, তথাপিও যাম। ব'লকচোন প্ৰথমতে বজাৰখনকে চাই আহোঁগৈ। আজি মঙলবাৰ। প্ৰতি মঙলবাৰে আমাৰ ডুমডুমা টাউনত বজাৰ বহে। অৱস্থা বজাৰ বহি আছে, শাক পাচলি বেচিছে। তাৰ পৰা প্ৰতিটো মঙলবাৰে বহে দেই। দিনৰ ভাগৰ শোভাযাত্ৰা আৰম্ভ হৈছে। হাতী আছে, সঁচাকৈ ভাল লাগিছে দেই, বহুত ভাল লাগিছে। চাই থাকিব মন যায় দেই। সঁচাকৈ ইমান ডাঙৰ ডাঙৰ হাতী চাবা। হাতীকেইটাই বহুত ভাল লাগে। চাওকচোন আহি আছে দেই। সঁচাকৈ বহু কৃষ্টি সংস্কৃতি জাতি জনগোষ্ঠী লগ লাগি শোভাযাত্ৰা উলিয়াইছে। সঁচাকৈ বহুত ভাল লাগিছে। চাওকচোন প্ৰথমতে শোভাযাত্ৰাই দেখাইছোঁ। দীঘলকৈ আহি আছে, গৈ আছে। ইতিমধ্যে গায়ন বায়ন বজাই আৰু বিভিন্ন জাতি জনগোষ্ঠী আহি এই শোভাযাত্ৰা কৰা হৈছে। চাওক বাইদেউকেইজনী গৰাকীটো নাচি আহি আছে। সঁচাকৈ বহুত ভাল লাগিছে দেই। চাওকচোন চাওক, এয়া গোটেই মৰাণ বিহু দল। এয়া চাওকচোন, মৰাণ ড্ৰেছটো সঁচাকৈ বহুত ভাল লাগে। আহি আছে, সঁচাকৈ বহুত ভাল লাগে। এইখিনি আহোম জনগোষ্ঠীৰ সাংস্কৃতিক দল শোভাযাত্ৰা উলিয়াইছে। সঁচাকৈ বৰ ভাল লাগিছে দেই। সঁচাকৈ মানে ক'বলৈ ভাষা নাই, ইমানেই ভাল লাগিছে ন। সোণোৱাল কছাৰী, আহোম, সঁচাকৈ বৰ ভাল লাগে। চাই থাকিব মন যায়। এইখিনি দেউৰী হয়, এইখিনি কছাৰী। সঁচাকৈ বহুত ভাল লাগে, বহুতেই ভাল লাগে। ইমান ভাল লাগে মই ক'ব নোৱাৰোঁ আচলতে যে। সঁচাকৈ ভাল লাগিছে দেই। এতিয়া দিনতে আহিম বুলি ভাবিছিলোঁ, কিন্তু কামৰ পৰা আহিব নাপালোঁ। ৰাতি হ'ল অহা। চাওক এতিয়া ডুমডুমা নগৰ খেলপথাৰত উপস্থিত আছোঁ। পেণ্ডেল ইমান ধুনীয়াকৈ বনাইছে নহয়, ডাঙৰ বহলকৈ। সঁচাকৈ বহুত ভাল লাগিছে। টঙি ঘৰকেইটাতো আৰু ভাল লাগিছে। লাইট একদম সঁচাকৈ বহুত ভাল লাগিছে। চাওকচোন চাওক, জেওৰা দিয়া আছে। গোটেই টাউন ফিল্ডখনেই সঁচাকৈ ধুনীয়াকৈ সজাই তুলিছে পাই। চাওকচোন চাওক, ইমান ধুনীয়াকৈ সজাই থৈছে। দেখিয়ে ভাল লাগিছে, একদম মানে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এতিয়া আকৌ দেখিবলৈ পালোঁ, মানে মই অহা আগত কোনো মানুহেই নাছিলে। 9:30 বাজিলে ইতিমধ্যে। হ'ব, দেৰিকৈ হ'ব। মই জাষ্ট সোমাই মেলি আহিছোঁ, আকৌ পাছত আহিম 10টামান বজাত। চাওকচোন ফিল্ডখন ইমান ধুনীয়া লাগিছে। গোটেই লাইটে ভৰাই পেলাইছে, গোটেই চফা। সঁচাকৈ চাওকচোন চাওক, চাৰিওফালে আছে ষ্টেজটো, লাইটিং দিছে, ইমান ভাল লাগিছে। সঁচাকৈ মই এতিয়া ওপৰৰ পৰা মই ভিডিঅ'টো শ্বুট কৰিছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। চাওকচোন সঁচাকৈ ইমান ধুনীয়া ভাল লাগিছে নহয়, ক'বলৈ ভাষা নাই। চাওকচোন এনেকুৱা ৰাতি বিহুটো ডুমডুমাত প্ৰথমবাৰ চাইছোঁ ৰাতি বিহু। আগতে চাইছোঁ বাৰু, এইটো মাজত টঙি ঘৰ আছে। নাচনী ঢুলীয়া সোমাই কেনে ইয়াত এই ভিতৰত আছে। ইয়াত বাঁহখৰি যে আছে, ইয়াত চাওক নাচনীয়ে নাচি আছে ৰাতি খোলা হিচাপত নাচে। সঁচাকৈ মৰাণৰ ড্ৰেছ বা মৰাণৰ নাচটো সঁচাকৈ বহুত ভাল লাগে। চাওকচোন এয়া নাচি আছে, ডেকাবিলাকে চাকচনি মাৰি গান গাই আছে। চাকচনি কোবত ঘূৰি নাচিছে। সঁচাকৈ এয়া আকৌ দেখালোঁ আপোনালোকৰ আগত। ইমান মানুহ হৈছিলে, ইতিমধ্যে মই শেষ মুহূৰ্তত পাইছিলোঁ, মানুহ নাইকিয়া হ'ল ইতিমধ্যে গৈ। সঁচাকৈ বহুত ভাল লাগিছে। চাওকচোন চাওক, এয়া আছে যদিও কিছুমান কমটিয়ে নাচি আছে। অকণমান আগত পোৱা হ'লে আৰু ভালকৈ আপোনালোকক দেখাব পাৰিলোঁ হ'লে। মই ইতিমধ্যে ঘৰৰ পৰা বা ৰুমৰ পৰা আহি কিনে দেখাইছোঁ। এয়া চাওক,
সঁচাকৈ ইমান ভাল লাগিছে ক'বলৈ ভাষা নাই আচলতে একদম ইতিমধ্যে শেষ হ'ব হৈছে আৰু সামৰণি মাৰিব হৈছে ৰাতি বিহু সেইকাৰণে মানুহ নাইকিয়া হৈছে এয়া স্মৃতি তৰ্পণ কৰিছিলে ইতিমধ্যে ইয়াত স্মৃতি তৰ্পণ কৰা হৈছিল চাগে হৈছিল এয়া নাচি আছিলে ছাইডত সঁচাকৈ বহুত ভাল লাগে ইমান ধুনীয়া লাগে নহয় এয়া গেট মেইন কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সদৌ অসম ছাত্ৰ সন্থাৰ এইফালে চাওক এইফালে বাহিৰলৈ ওলাই যায় সঁচাকৈ ইমান ভাল লাগিছে চাওকচোন এনেকৈয়ে ডুমডুমা ৰাতি বিহু চালোঁ এতিয়া মই পুনৰ ঘৰলৈ বুলি গুচি আহিলোঁ ধন্যবাদ থেংক ইউ